Hello everyone, welcome to my YouTube channel. More YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু মোৰ ফাৰ্স্ট ব্লগ হয়, প্ৰথমে মোৰ ইন্ট্ৰোডাকচনটো দিব বিচাৰো। মোৰ নাম বিন্দিয়া দত্তা, মোৰ ঘৰ দেৰগাঁও। বহুত দিনৰ পৰা প্লেন আছিল যে এটা ইউটিউব চেনেল খোলাৰ কথা, তো ফাইনেলি মই ইউটিউব চেনেলটো খোলা হৈ গ'ল। আৰু লগতে ভাবিছো মই ব্লগ ভিডিও বনাম, যেহেতু মই ব্লগিং কৰি ভাল পাওঁ আৰু আনৰো ব্লগ ভিডিওবোৰ চাই ভাল পাওঁ, তো ভাবিছো ব্লগ বনাম আৰু যি পাৰো আপোনালোকৰ আগত দেখাম। তো বেলেগ বিশেষ আৰু একো ভবা নাই আৰু, তো চাই থাকক ভিডিওটো শেষলৈকে স্কিপ নকৰাকে। আমি দলৰ ওপৰলৈ উঠি আহিছোঁ। ইয়াত দুটা ৰাস্তা আছে, আপোনালোকে চিৰিয়েদিও আহিব পাৰে আৰু এনেকৈ মানে পিছ দিয়া ৰাস্তাটো দিও আহিব পাৰে। তো আমি এনেকৈ ৰাস্তা দি আমি ওপৰলৈ উঠি গৈ আছোঁ। আৰু এয়া চাওকচোন বান্দৰ। ফাইনেলি আহি পাই গ'লো আমি শিৱদৌল, আৰু শিৱদৌলত আহি ধূপ জ্বলালোঁ। জ্বলাই আমি সেৱা চেৱা কৰি মেলি আজৰি হৈ ভাবিলোঁ আপোনালোকক অলপমান আমাৰ দৌলৰ পৰিৱেশটো দেখাওঁ। আৰু যিসকল অহা নাই আমাৰ দেৰগাঁও শিৱদৌললৈ আহিবচোন, খুব সুন্দৰ পৰিৱেশ, জানেনে? আহিলে গম পাব আপোনালোকে। বাকীটো আমাৰ দেৰগাঁওবাসী ৰাইজেতো আহিছে ন, গতিকে যিসকল অহা নাই সেইসকল আহিবচোন এবাৰ। সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ আৰু ইমান সুন্দৰ ঠাই, আপোনালোকে চালে। তো ফাইনেলি আমি ধূপ চাকি জ্বলালোঁ, জ্বলাই সেৱা কৰিলোঁ, কৰি আমি এতিয়া দৌলৰ ভিতৰৰ পৰা ওলাই আহিছোঁ। আহি ভাবিলোঁ অলপমান জেগাবোৰ চাওঁ আশে পাশে আৰু আপোনালোককো দেখুৱাওঁ। ব'লক। এয়া হৈছে দৌলৰ চাৰিওকাষৰ দৃশ্য। কেৱল মাথো সেউজীয়া গছ গছনিৰে ভৰা, আৰু লগতে এয়া চাহপাতৰ বাগানখন চাওকচোন, ইমান সুন্দৰ প্ৰকৃতিৰে ভৰা। সঁচাই খুব মনোমোহা দৃশ্য, নহয়নে বাৰু? এইবোলে মোৰ লগত আহি বোলেনো পস্তাই গৈছে। তাৰমানে চাওক না, মই নিজে পৰা নাই ন মানে ভিডিঅ'বোৰ বনাবলৈ, কাৰণ মইতো ফাৰ্ষ্ট টাইম বনাইছোঁ ব্লগ ভিডিঅ', আৰু আগে পিছতো এনেকৈ মই ব্লগ ভিডিঅ' বনোৱা নাই। তো এইক মানে মই লগত আনিলোঁ কেলৈ, মানে মোৰ সাহস হ'বৰ কাৰণে, কিন্তু এই মোক অলপো ছাপৰ্ট কৰা নাই। এই খালি কৈছোঁ যে মই পস্তাই গ'লোঁ, মানে পস্তাই গ'লোঁ। মোৰ যে তামাম ভোক লাগিছে জানেনে। ৰাতিপুৱা মানে অকল মানে কল এটা মই এনেকৈ চাহ খাই আহিছোঁ আৰু একো খোৱা নাই, মানে তামাম ভোক লাগিছে। তাকে ভাবিছোঁ আমি এতিয়া অলপমান জল্দি যাওঁ। তো গৈ মানে ভাবিছোঁ লগৰ এজনী ঘৰত সোমাম বুলি ভাবিছোঁ, তাইতে মানে ভাত খাবলৈ মাতিছে, মানে গৈ চাই লওঁ আৰু কি কৰিব পাৰোঁ। তো ব'লক। আৰু ইয়াত মানে কি হয়, ইমান বান্দৰ আমি মানে বান্দৰৰ পৰা মানে আমি একো কৰিবই পৰা নাই, আৰু ভয় লাগে। আৰু এবাৰ কি হ'ল জানে নাই, মোৰ মানে বেগটো বান্দৰে লৈ গৈছিলে, নি একেবাৰে মানে গছত উঠালে, আৰু সেইটো মই আপোনালোকৰ ক্লিপটো মই আচলতে ল'ব নহ'ল। মানে কি ইমানেই জোৰছে চিঞৰিছোঁ মই, বেয়া লাজ পালোঁ আজি। তো সেয়াই আৰু, যি পাৰোঁ আপোনালোকক মই দেখালোঁ দৌলৰ পৰিৱেশটো, আৰু হয়তো ভালকৈ দেখুৱাবও পৰা নাই, কাৰণ মই এটা সৰু এণ্ড্ৰইড মোবাইল দি ব্লগটো বনাই আছোঁ। তো আগলৈ যদি ভাল এনেকৈ মোৰ ভিডিঅ' চাব বিচাৰে, দেন মোক এতিয়া ছাপোৰ্ট কৰিব আপোনালোকে। তো এতিয়া আমি ঘৰ যাব ওলাইছোঁ, আৰু ঘৰত গৈ বাকী ভিডিঅ'কণ ঘৰতে কণ্টিনিউ কৰি দিম আৰু। চাই থাকক ভিডিঅ'টো। হে গাইজ, ফাইনেলি আমি দৌলৰ পৰা আহি পালোঁ। আহি পাই ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। তো যদিহে ভিডিঅ'টো অলপ হ'লেও ভাল পালে, দেন লাইক কৰি দিব, কমেণ্ট কৰি দিব, এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত থকা টিকট মানে বেল আইকনটো দবাই প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। তো আজিলৈ বাই বাই, লাভ ইউ অল।